समजों लोगोसे सिखाव खावनायनि आदबाबो सोलायदोंसै। नंगौ, राङापारायाव गंसे कारजों बोरमा खावनो फैनाय साथाम सिखावखौ हमनो मोन्दों। बोरमा खावनो फैनाय सिखावफोरा दा बेसेन गोसा साखा खब्रै गारिफोर लानानैसो सिखाव खावनो फैयो। थारैनो समजों लोगोसे खावनायनि आदबाबो गोबांथार सोलायबाय जानांगौ। सनितपुर राङापारायाव गंसे साखा खब्रै गारिजों बोरमा खावनो फैदोंमोन साथाम सुबुङा। नाथाय जायगानि सुबुंफोरा साथाम सिखावफोरखौ हमनो हायो। भाकु कर्मकारनि माथाम फिसिनाय बोरमाया राङापारानि ठाकुरबारि गेलेग्रा फोथाराव गांसो जानानै उदाङै गिदिंगासिनो थानायखौ साथाम सिखावआ नोजोराव गोग्लैदोंमोन। साथाम सिखावफोरा नाम्बार प्लेट गैयै काराव बोरमाखौ दैखांनानै खारखुमानो नाजादोंमोन। लोगो लोगोनो अब्ला जायगानि सुबुंफोरा सोलोजों बिसोरखौ हमनो हायो। साथाम सिखावफोरा जाबाय फारियै अशक आली, बिश्वनाथ सारियालीनि बालुंगानि कार्तिक घोष आरो राङापारा नाहरानि ग्रेन्डनि दीपक माहातो। बे समावनो राङापारा पुलिसआ साथाम बोरमा सिखावफोरनि बेरेखायै मोनसे केस रेजिस्टार खालामो आरो बिसोरखौ तेजपुरसिम जोबथेसालियाव दैथायहरो। ক'ত ঘৰ আপোন? বিশ্বনাথ চাৰিআলি। হা? বিশ্বনাথ চাৰিআলি। কিয় ছাগলী চুৰ কৰিব আহিছে? মই ছাৰ ছাগলী চুৰ কৰিব অহা নাই, ফুৰিব আহিছিলোঁ মই। তাৰপিছত সেই সিহঁতৰ লগত আহি তাত ৰখি আছিলোঁ। আমাৰ ছাগলীৰ ডিগিত নাছিলে, সিহঁতে খালি ঘুমাই দিছে। বস্তা খালি পাইছে যে, বস্তা আছিলে খালি। আৰু ছাগলী সিহঁতেই সোমাইছে আৰু আমাক মাৰিছে বহুত। তাৰপিছত বিশ্বনাথ চাৰিআলি। কিয় আহিছিলোঁ ছাগলী চুৰ কৰিব? ছাগলী চুৰ কৰিব অহা নাই, আমি এনেই ঘূৰিব আহিছিলোঁ। ঘূৰিব অহা মাৰিব লাগিব মানুহে? ছাগলী সিহঁতে নিজে ভৰাই দিছে। মই প্ৰথমে নমস্কাৰ জনাইছোঁ। মই মানে আজি ৫-৬ মাহৰ পৰা যিটো মানে অৱস্থা ৰাঙাপাৰা এৰিয়াত, আৰু ৰাঙাপাৰাৰ মানুহ আমাৰ এইটো ফিল্ডত মানে কেতিয়াবা আহে ঘূৰিবৰ কাৰণে, আৰু ইয়াতে মানে মদ চদ ভাং পানী খায় আৰু ইয়াতে মানে প্লান কৰি থাকে ছাগলী চুৰ, গৰু চুৰ মানে এনি টাইম হৈ থাকে। সেইকাৰণে মই অসম চৰকাৰ তথা আমাৰ পুলিচ প্ৰশাসনকো জনাই আছোঁ যে মানে অলপ সিহঁতে ধ্যান দিব আৰু বাৰে বাৰে মানে সদায় আমাৰ গৰীব দুখীয়া আমাৰ বাগান আৰু বস্তিৰে ছাগলী চুৰ হয়। আৰু যিটো চাওঁ আমি ৰাঙাপাৰা এৰিয়াৰ মানুহে মানে আহি পেলাই চুৰ কৰাটো বেছি মানে অভদ্ৰ। আৰু মদ পানী ইয়াত খাই বটল চিচা চব ভাঙি পেলাই গুচি যায় আৰু কিবা ক'লে মানে আমাৰ লগত তৰ্ক বিতৰ্ক কৰে। সেইকাৰণে যাতে আৰু নেক্সট এনেকুৱা এইবিলাক নহওক বুলি মই আপোনাক এই সামাজিক পৰিৱেশ বিনষ্ট মানে একেবাৰে বেয়া অৱস্থা। আমাৰ ৰাঙাপাৰা এৰিয়াটোৰ একেবাৰে বেয়া অৱস্থা হৈ গৈছে। আৰু কি ক'ম মানে বহুত দুখ লগা কথা। কোনোবা এটা কিবা অসুবিধাৰ কাৰণে মানে গৰু ছাগলী পোহে যে কেতিয়াবা বিপদত সময়ত মানে সহায় হ'ব বুলি, কিন্তু এইবিলাকে গাড়ীত VIP গাড়ীত আহি পেলাই আমাৰ এই ঠাকুৰবাৰী ফিল্ডত আৰু ঠাকুৰবাৰী এৰিয়া যিমান মানে আমাৰ ৰঙাপাৰাৰ যিটো কেইটামান বাগান আছে, বাগানৰ আৰু বস্তিৰ এৰিয়াতে বেছি চুৰ হৈ থাকে। তো একদম দুখ লগা কথা মানে। কালি 3জন চুৰ আছিলে, 2জন বিশ্বনাথৰ আৰু 1জন নাৰায়ণী গ্ৰেনৰ আছিলে। কাৰণ নাৰায়ণী গ্ৰানৰ আছিলে কেৰা বস্তিৰ। তো এনেকুৱাই মানে ইমান VIP গাড়ীত যদি আহি পেলাই ছাগলী চুৰ কৰি লৈ যায়, তো আমাৰ ইয়াত গৰীব দুখীয়া মানুহ কেনেকুৱা মানে বস্তু বাহানি পুহি পেলাই মানে থাকিব। সেইকাৰণে বহুত বেয়া অৱস্থা হৈছে কিন্তু ৰাঙাপাৰা এৰিয়াত। এই কালি ছাগলী চুৰ কৰিছিলে তো মানে 3জন আছিলে। সিহঁতে মোৰ 2টা ছাগলীক গাড়ীত সোমাই দিছিলে। এটা কাৰ আছিলে, কাৰত সোমাই দিছিলে। আৰু মোৰ মানে ছাগলী আছে এতিয়া বৰ্তমান 9-10টামান আছে। আৰু এনেকুৱা চুৰ কৰি 10-12টামান শেষে কৰি দিলে। আৰু ছাগলী পুহিয়ে মানে অলপ হেৰি কৰি আছোঁ, ঘৰকেইটা চলাই আছোঁ। এনেকুৱা কৰিলে কেনেকুৱা কৰিম আৰু। কালি যে 3টা ছাগলী নিছিল, কিমান টকাৰ আছিলে? এইটো তো সৰু আছিলে, এনেই 8-10 মাহ মানৰ পোৱালি আছিলে। খাহী আছিলে মানে 3টা নাছিলে, 2টা মোৰ আছিলে। এটাই ঠাকুৰবাৰীৰ এজনৰ হেৰি কৰিছিলে, এইটো এটা আছিলে। আৰু 3জন আছিলে। এইটোতো নাজানো ক'ৰ আছিলে। আৰু কি ক'ম, এনেকুৱা যদি কৰি থাকিলেতো বেয়াই হ'ব। কাৰণে আৰু যোনটো মোৰ মানে ছাগলীয়ে পুহি মই কিবা এটা কৰিব বিচাৰি আছোঁ। আগতে মই বহুত পুহিছিলোঁ, 60-70টামান পুহিছিলোঁ। এই চুৰ কৰি অলপ আধা মানে খংতে বিক্ৰী কৰি দিয়া হ'ল মানে।
বাধ্য হৈ পেলাই কিমাননো হেৰি কৰিম এনেই চুৰ কৰি থাকে উপায় নাই আৰু